এইফালে মাছ আনিছে আৰু এইফালে ভাত পাতিছোঁ, এইফালে মাছ ফ্ৰাই কৰিম। কালিলৈ ঘৰলৈ যামতো, সেইকাৰণে চবেই মিলি খানা মানে ভাত এসাঁজ খাইছোঁ আৰু। অৰি ববিতা হাই কৈ দিয়া আকৌ। কৰা অ' মানটো হাই কৈ দিয়া। এইফালে পোৱালিখনে ভাত খাইছে আৰু এইফালে আমাৰ গাঁৱৰে হৈছে, ঘৰৰে দাদা ভাইটি চব সকলো আৰু চবেই মিলি আৰু এসাঁজ খাইছোঁ আৰু কালিলৈ যামগৈ। আপোনালোকে কলকাতা ব্ৰিজখন চাওকচোন। আমি আজি ট্ৰেইন নাপালোহিয়ে, ইমানেই লেট চলিলে, একদম ইয়াতে থাকিব লাগিব আজি ৰাতিটো। এইটো প্লেটফৰ্ম হয় হাওৰা। ইমান মানুহ ক'লে যে যায়, হাজাৰ হাজাৰ মানুহ তাৰমানে। ইমান মানুহ দেখিছেনে ভাত খাবলৈ। আমি ভাত খালোঁ, এতিয়া মাছ ভাত। ইমান মানুহ ভিৰ ভাত খাবলৈ। আমি এতিয়া জাষ্ট নামিছোঁ আৰু দেই, কাপোৰ কানি সলাই ঘৰলৈ ওলাইছোঁ আৰু। এতিয়া ঘৰলৈ যাম। ঘৰত মাহঁতে দেখি কি ৰিয়েক্ট কৰে ল'ৰাকেইজনীক চাব দেই, গম পাব আৰু কিমান যে হেঁপাহ কৰি আছে ল'ৰাকেইজনী লগ পাওঁকৈ। আমাৰ ছোৱালীকেইজনী বন খাইছে, আজি আহি পাইছোঁহি আৰু দেই, একদম 5 দিনৰ মূৰত পাইছোঁ। আজি আইতাক লগ পাবা নাই, কেনেকুৱা লাগিব? মজা। বাই বাই। এইফালে আমি মৰাণত পাই গ'লোহি, টেম্পুত উঠিছোঁ আৰু এতিয়া ঘৰ পামগৈ। আইতাকে ল'ৰাকেইজনী পাই কান্দিছে চা। পালেই এতিয়া কান্দিব নালাগে আৰু। এইটো দদৌ এইফালে আমি ঘৰ পালোহি। চাহ দিছে মায়ে, চাহ খাই লওঁ বাতিতহে আৰু চাহ পানী আৰু খাই লোৱা চাহ পানী। সেইটো আমাৰ পোৱালিটো, এইগৰাকী আমাৰ মা।